প্ৰায় 5 কেজি মান এতিয়া মানে সবে মিলি পেলাই খাম আৰু এতিয়া আপোনাৰ নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আকৌ কলিয়াবৰ গৈ আছোঁ, মাছ ধৰা নিমন্ত্ৰণ পাইছোঁ, গতিকে বাইক লৈ কলিয়াবৰ গৈ আছোঁ। তাতে মাছ ধৰিম, ৰাতি খানাও হ'ব। কেনেকৈ খাম সেইখিনি দেখাই আছোঁ আপোনালোকক, আৰু আপোনালোকে চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বুলি। গৈ আছোঁ কলিয়াবৰ। যাব ওলালোঁ আৰু মোৰ টিকলিজনীকো চালোঁ, তাই বাইকত উঠিব পাৰে নে নোৱাৰে ফাৰ্ষ্ট টাইম। অলপ দেৰি হৈ গ'ল আহোঁতে, আৰু এইফালে কাম আৰম্ভ হৈয়ে গ'ল। আহিছিলোঁ মাছ ধৰিবলৈ, এতিয়া মোৰ কাৰণে কামত লগাই থৈছে হাঁহ পুৰিবলৈ। এইটো খানা হ'ব ৰাতিকে। খানা হৈ মাছ চাছ ধৰি মামাক দেখাই দেচোন এবাৰ। এইজন মাছ ধৰাৰ মেইন লিডাৰজন। নমস্কাৰ এটা দি দিয়ক। নমস্কাৰ। মই যে চলচলিৰ পৰা মাছ ধৰিবলৈ আহিছোঁ, কেনেকুৱা লাগিছে মন? এইফালে দে, এইফালে কৈ দে। এইটো কি কৰিব মানে? এইটো বনাই আছে যে মাছ ধৰি পেলাই মাছ জীয়াই থব। ৰাতিপুৱা মানে কি ধৰা চলুং কাটা লৈ যাম আৰু অলপ বেছিব মানে ন? বেছিম আৰু বাকী দি থাকে খাম আৰু আমি। এতিয়াতো খাবলৈ ধৰিলোৱে আমি। খাবলৈ ধৰিলোঁ প্ৰায় 5 কেজি মান এতিয়া মানে সবে মিলি পেলাই খাম আৰু। এতিয়া আপোনাৰ ভাগিনটো যে ইমান দূৰৰ পৰা আহিছে, কেনেকুৱা লাগি আছে মনটো? ভাল লাগিছে, মনটো বহুত ভাল লাগিছে। মানে মেচিন লগাই থৈছোঁ, অলপ পাছত আক্ৰমণ হ'ব। শিলঘাটত যে মাছ ধৰিবলৈ আহিছিলোঁ, পানী শুকাই গৈ আছে। আপোনাৰ মেচিনৰ ফুটবল জাম হৈ আছে। অলপ পাছত ইয়াতে নামিম আৰু আপোনালোকক দেখাম মাছবিলাক ধৰি। নামি গৈ আছোঁ। বহুত বেছি ঠাণ্ডা আছেনে মামা? এইখিনিতে আছে মাছ। মোৰ লাইফত ফাৰ্ষ্ট টাইম ৰাতি মাছ ধৰি আছোঁ। আগতে পুখুৰী সিঁচিছিলোঁ যদিও দিনত সিঁচিছিলোঁ। আজি ৰাতি ধৰিব আহি আছোঁ, চাই আছোঁ চবেই ধৰিব নামি আছে। পানী আৰু শুকালে আৰু ধৰি ভাল লাগিব। এইসকলে এতিয়া সৰু মাছৰ কাৰণে নেট টানিব। সৰু মাছৰ কাৰণে নেট টানিছোঁ যদি চব ডাঙৰ ডাঙৰ মাছবিলাক আহি গ'ল ইয়াতে। বিষাক্ত খাল এটা আছে, সেই খালটো ধৰাত চেষ্টা চলাই আছে। ধৰিব পৰা চেষ্টা অব্যাহত আছে, কিন্তু ধৰিব পৰা নাই খালটো এতিয়ালৈকে। এইটো বিষাক্ত খালটো এতিয়া ধৰিব। এইজন সুদূৰ কেৰেলাৰ পৰা আহিছে ন? কেৰেলাৰ পৰা আহি ধৰি আছে খাল।
নাই এও বিফল হ'ল যিটো দেখা পাই আছো খালটো হাতেৰে ধৰিব পৰা নাযাব চাগে লাষ্টত জালে দিয়ে ধৰিব পাৰি মাছ ধৰা প্ৰায় হৈ গ'ল অলপ বাকী আছে তথাপিও এতিয়ালৈকে কিমানখিনি ধৰিলোঁ সেইখিনি এবাৰ আপোনালোকক দেখাই দিওঁ চাওকচোন মই এবাৰ ভাবিছিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিম কিন্তু যিহেতু মাছটো চুলুং বজাৰত বেচিব আৰু মই সেই বজাৰখন এতিয়ালৈকে দেখা নাই কোনোদিন গতিকে ৰাতিপুৱা ময়ো ইহঁতৰ লগত বজাৰত যাম আৰু আপোনালোকক বজাৰখনো এবাৰ দেখাই দিম আপোনালোকেও চাব লগতে ময়ো ফাৰ্ষ্ট এই বজাৰখন চাম হ'লচেল বজাৰ হয় কেনেকৈ দেখে আৰু এইখিনি আমি ৰাতিপুৱা 4টা বাজিত আমি এইখিনি লৈ আছিলোঁ ভিডিঅ'খিনি যিহেতু ৰাতি দেৰি হৈ গ'ল সেইকাৰণে শুই গ'লোঁ আৰু এতিয়া ৰাতিপুৱা 4টা বাজিত আমাৰ যাত্ৰা আৰম্ভ কৰি আছোঁ চুলুং বজাৰলৈ আহি পাই গ'লোহি চুলুং বজাৰ এইখনৰ মেইন বজাৰ মেইন গেটটো ইয়াতে যিমান মাছ আপোনাৰ মানে আহে ইয়াতে হ'লচেলত বিক্ৰী হয় তেওঁলোকে বিক্ৰী কৰি দিয়ে কিবা এটা কমিশ্যন লয় সেই হিচাপত বিক্ৰী কৰে আমি চুলুং বজাৰত আছোঁ এতিয়ালৈকে মাছটো বেচিব পৰা নাই মানুহ অহা নাই 4টা 4:30 বাজিতে আহিছিলোঁ ঘৰৰ পৰা মাছটো ধৰিব আহি আছোঁ বুলি কৈ আছোঁ মাছৰ মালিকজন এজনে আমাৰ যোনজন শ্বিলঙত ট্ৰিপত আছিলে আমাৰ লগত মিনটো তাতে ৰাতি থাকিলোঁ খানা চানা খাই মেলি ৰাতিপুৱা লৈ আহিলোঁ এতিয়া মাছটো বিক্ৰী হ'লে ঘৰত যাম আৰু বিভিন্ন জেগাৰ পৰা ইমান সোনকালে গাড়ীবিলাক আহি পাই যায়হি আজি বোলে অলপ ভিৰটো কম আছে কাৰণ বৃহস্পতিবাৰে বহুত মানুহে মাছ নাখায় সেই হিচাপত বেপাৰী কম সেই ডাঙৰ চুলুং বজাৰখন মাছ বহুত দেখিছোঁ মানে আজি আহি যিমান ডাঙৰ বজাৰ দেখিছোঁ এনেকুৱা মই আগতে দেখা নাই মোৰ আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ সেইকাৰণে ৰাতিপুৱা 4টা বজাতে উঠি ফিটিং হৈ আছিলোঁ আমি লৈ অহা মাছটো এতিয়ালৈকে বিক্ৰী হোৱা নাই আজি বৃহস্পতিবাৰ যিটো সুধিলোঁ মাছটো ক'ৰ পৰা আহিছে তেওঁ ক'লে জাগিৰোডৰ পৰা আহিছে তাৰমানে মই এতিয়া ভাবি আছিলোঁ নগাঁও ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাছে ইয়াত মানে আমদানি ৰপ্তানি হয় আৰু এখন হ'লচেল মাৰ্কেট হয় এতিয়া গম পাইছোঁ জাগিৰোড বহুত আঁতৰ পৰাও মাছ আহে বোলে গুৱাহাটীৰ পৰাও মাছ আহে ইয়াতে বেছি বিক্ৰী হয় মানে সঁচাকৈ বহুত ডাঙৰ বজাৰ হয় এখন হ'লচেল বজাৰ হিচাপত যি কি নহওক আমাৰ মাছখিনিও এতিয়া বিক্ৰী হৈ গ'ল আমাৰ এতিয়া প্ৰব্লেম নাই অলপ পাছত আমি যাব পাৰিম তাৰ আগতে আপোনালোকক ডাকত কেনেকৈ মাছখিনি বিক্ৰী হয় সেইটো এবাৰ দেখাই উলিয়াই থোৱা মাছখিনি 230 টকা পাৰ কেজিকে আপোনাৰ বিক্ৰী হয় আৰু সময় পাৰ হোৱাৰ লগে লগে বজাৰত ভিৰ বাঢ়ি গৈ আছে আৰু বিভিন্ন ধৰণৰ মাছ আহি আছে এইবিলাক চিতল মাছ লৈ আহিছে এইবিলাকো ডাকত বিক্ৰী হ'ব গতিকে আমাৰ মাছ বিক্ৰী হৈ গ'ল যেতিয়া আমি দেৰি নকৰোঁ আৰু আমি ইয়াৰ পৰা এতিয়া ওলাই দিম বৰফো বিচাৰি
এইবিলাক যিবিলাক বৰফ দেখিছে এইবিলাক মাছৰ কাৰণে ব্যৱহাৰ হয়। ইয়াতে বেচা কিনা কৰে আৰু ইয়াৰ বজাৰখনৰ বাহিৰ ফালে পাচলি বজাৰো হয়। ইয়াতে আপুনি বেগ চিষ্টেমত হ'লচেল পাচলিবিলাক কিনিব পাৰে, বহুত সস্তাত পোৱা যায়। গতিকে ডাঙৰ কিবা প্ৰগ্ৰাম থাকিলে আপোনালোকে চুলুং বজাৰত যাব, সস্তাত পাচলি লৈ আহি আপোনালোকৰ কামবিলাক কৰিব। আজৰি মাছত কিমান পালি? 4,500। ঠিকে আছে ন? বেপাৰী নাই কাৰণে অলপ কম পোৱা গ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ৰাতিপুৱা আহিছিলোঁ মামাৰ টেম্পু লৈ, আকৌ এতিয়া টেম্পুত উঠি গৈ কলিয়াবৰ গৈ আছোঁ, মানে চুলুঙৰ পৰা শিলঘাট গৈ আছোঁ। তাৰ পৰা মই বাইক লৈ ঘৰৰ পিনে ৰাওনা হ'ম। গতিকে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ।